উঠিছে বহুত খং উঠি আছে আজি বচোন বৌ আহি ভালে কৰিলি কাৰোবাৰ লগত কথাখিনি ক'লেহে শান্তি লাগিলে হয় সেই বোলে মনতে ভাবি আছিলে আহিলি ভাল কৰিলি খং উঠি আছে মানে বিৰাট খং উঠি আছে মোৰতো একেবাৰে গৰম হৈ আছে এই বোলো বেংকলৈ গৈছিলোঁ বেংকৰ পৰা আহি মাত্ৰ বহিছোঁহি বহি পিনে মোৰ মোৰতো গৰম হৈ আছে ঠাণ্ডা কৰি লওঁ খং মানে আজি সেই বেংকলৈ যাওঁতে সেই ওলাই আহোঁতে বৰুৱানীক লগ পালোঁ বৰুৱানী একেবাৰে মই কৈ অহা নাছিলোঁ জানো জীয়েকৰ যে ল'ৰা এটা হ'ল বুলি সেই জীয়েকৰ ঘৰত গৈছিলে আকৌ জীয়েকৰ ঘৰৰ পৰা আহি একেবাৰে মোৰ আগতে সেই জীয়েকৰ গোটেই গুণগানৰ পৰা গাব ধৰিলে নহয় ৰাস্তাতে লগ পাই পিনে মই একেবাৰে শুনি শুনি একেবাৰে মোৰতো গম হ'ল কি ক'লে মানে তাই সেই জীয়েকৰ ঘৰত গৈছিলে নাই জীয়েকৰ বোলে একেবাৰে জীয়েকে ইমানেই আৰামত আছে বোলে একেবাৰে ৰজন জনাই একেবাৰে মাটিয়ে সম্পত্তিয়ে লৈ ঘৰে দুৱাই বনাই একে গাড়ীয়ে ঘূৰাই বোলে একেবাৰে ৰজন জনাই আছে বোলে মোৰ ভাল কথা আকৌ ন ওলাই যোৱা ছোৱালী সদায় ভাল হ'লে আমি ভালেই পাওঁ হে চবৰে যদি এনেকৈ ভাল নাম এটা শুনো ভাল লাগে হয়নে কিন্তু তাই যে ইমান উপায় এনেকুৱাকৈ বকিব ধৰিলে এনেকুৱাকৈ একেবাৰে জীয়েকৰ কথা ক'ব ধৰিলে লাষ্টত মোৰতো গম হৈ গ'ল তাই বোলে একেবাৰে জীয়েকে বোলে একেবাৰে চহৰত বোলে মাটি কিনিছে বোলে দুমহলীয়া তিনিমহলীয়া বোলে ঘৰ বনাই বোলে ঘৰ ভাড়া দিছে বোলে গাড়ীও কিনিলে বোলে একেবাৰে আৰু ঢেৰ ক'ব ধৰিলে আৰু বোলে নাতিয়েকৰ কথাও ক'লে নাতিয়েকটো বোলে ইমান ধুনীয়া মই বোলো নাতিকটো দেখিছিলোঁ বোলো ফেচবুকতে ইমান ধুনীয়া হয় আকৌ বোলো সেয়ালৈকে সেইখিনি কথা ভালেই লাগি আছিলে শুনি শুনি ভাল লাগি আছিলে লাষ্টত তাৰপিছত এনেকুৱাকৈ ক'ব ধৰিলে নহয় জীয়েকৰ কথাবোৰ একেবাৰে মোৰতো গৰম হৈ গ'ল একেবাৰে জীয়েকে বোলে সেই জোৱাইকে বোলে জীয়েকক বোলে এখনো কামো কৰিব নিদিয়ে আৰু একেবাৰে ভাতৰ টেবুলতে বোলে ভাত দিয়ে বোলে চাহৰ টেবুলতে চাহ দিয়ে বোলে জীয়েকক জোৱাইকে বোলে একদম তাইক বোলে মৰমত ৰাখিছে বোলে ইমান ভাল জোৱাই পাইছে বুলি একেবাৰে যিখন ক'লে জোৱাইকৰ গুণগানখিনি সেইসোপা কৈ মোৰতো মোৰ গৰম হৈ গ'ল মই বোলো লাষ্টতে মনতে ভাবিছোঁ ৰ বেটি কৈ থাক লাষ্টত এখাই কথা মই তোক কৈ দিম একেবাৰে মুখখন বন্ধ হৈ পুৰপুৰাই দৌৰ মাৰিবি সেনেকৈ ভাবি আছোঁ ক'লে তাই জোৱাইকৰ গোটেই গুণখিনি গালে আৰু মোৰ আগত লাষ্টত মই এটা কথা সুধিলোঁ নহয় তাই বোলো মোৰ সেই হেৰি নহয় তোৰ বোলো ল'ৰা আৰু পুতেও সেই ল'ৰা আৰু বোৱাৰীও খবৰ ভালনে তেতিয়া একেবাৰে মুখখন শুকাই গৈ একেবাৰে ক'লা পৰি গ'ল নহয় ক'লা পৰি পিনি লাহেকৈ কৈছে নাই সিহঁতৰ বোলে সেই 2টা বজাত কাজিয়া হৈ বোলে বোৱাৰী বোলে ঘৰ পালেগৈ বোলে মই বোলে সেই কেলৈ কাজিয়া হ'ল সিহঁতৰ 2টাৰ মাজত তেতিয়া শেষা আকৌ ডাঙৰকৈ কৈছে কাজিয়া হয় মানে বোলে সেইদিনা তাই মই বোলে বোৱাৰীক বোলে একেবাৰে বোৱাৰীয়ে বোলে ল'ৰাটোক বোলে চাহ বনাব দিছিলে আকৌ বোলে চাহ বনাই তাইক বোলে খুৱাব লাগে বোলে মই বোলে ক'লোঁ মোৰ ল'ৰাটোক মোক কেলৈ চাহ বনাব দিছে বোলে তই বনাই খাব নোৱাৰ নেকি শেষা হোৱাৰ লগে লগে তাই বোলে মোক বোলে ভেকাহি মাৰি বোলে ভিতৰলৈ সোমাই গৈ বোলে ভিতৰত সিহঁতৰ 2টাই কি লাগিলে নাজানো বোলে সেই মাকৰ ঘৰলৈ দৌৰ মাৰিলে বোলে এতিয়া মাকৰ ঘৰতে আছে বোলে সেনেকৈ বুলি ক'লে মই বোলো তইতো এষাৰ কথা কেলৈ ক'লি নো বোলো বোৱাৰীয়ে পুতে ভালকৈ 2টা সংসাৰ কৰি মিলা প্ৰীতিয়ে খাইছে ভালেই কথা আকৌ ল'ৰাটোৱে জানো মোৰ বোৱাৰীয়েকক চাহ একাপ বনাই খোৱালে জানো তাৰমানে তোৰনো কি হ'ল তেতিয়া একেবাৰে তাই যিহে কৈছে কেলৈ বোলে মোৰ বোলে এটা ল'ৰা বোলে মোৰ ল'ৰাটোক বোলে চাহ বনাই তাইক বোলে খুৱাব বোলে তাই বোলে কাম কৰিব নোৱাৰে নেকি বোলে বহি খাব নেকি তাই বোলে সেনেকৈ বুলি ক'লে মই বোলো হয় নি মই তেতিয়া ক'লোঁ তই যে অথনিবা বোলো জোৱাই বোলো গুণগানৰ পৰা গালি যে বোলো জোৱাই বোলো সেই জীয়েকক বোলে আৰামত ৰাখিছে ভাত অকণমানো বনাব নিদিয়ে চাহো বনাব নিদিয়ে জোৱাইকে মুখতে দিয়ে বুলি ক'লিচোন বোলো সেই জোৱাইটো জানো কাৰোবাৰ ঘৰৰ ল'ৰা নহয় কাৰোবাৰ পুতেক নহয় তেতিয়া তই আকৌ জোৱাইকে জীয়েকক আৰামত থৈছে বুলি তই আকৌ ভাল পালি মোৰ আগত একেবাৰে গুণগান গাই আছহি আৰু তোৰ ল'ৰাটোৱে জানো মই বোৱাৰীয়েকক চাহ একাপ বনাই খোৱালেই জানো বা কিনো হ'ল সিহঁতৰ 2টাই মিলা প্ৰীতিৰে খাইছে ভালেই পাব লাগে তই 2টাৰ মাজতেনো কেলৈ মাত দিব লাগে সেনেকুৱা কৰিব নাপায় নহয় সেনেকৈ বুলি কোৱাৰ লগে লগে একেবাৰে মুখখন শুকাই গ'ল শুকাই মূৰ পৰাই দৌৰ মাৰিলে মই বোলো বেটি কেনেকুৱা পালি এতিয়া লোকৰ একেবাৰে জীয়েকৰ একেবাৰে গুণগান গাই আছে জোৱাইকৰ গুণগান গাইছে আৰু বোৱাৰীয়েকৰ গুণগানবোৰ বেয়াকৈ গাবহি মই যে তোক কৈছিলোঁ বৰুৱানীৰ লগত মোৰ লেটি বেটি নাই বুলি এই কথাবোৰ কাৰণে মই তাইক বেয়া পাওঁ আকৌ তাই সেই অকল বোৱাৰীয়েকৰ গুণবোৰ বেলেগৰ আগত গাই থাকিবহি নাপায় নহয় লোকৰ ছোৱালীজনীকো নিজৰ ছোৱালীজনী ভাবি ল'ব লাগে তেতিয়াহে তোৰ মা বুলি মৰম কৰিব হয়নে শাহুৱেকক যদি আমি নিজৰ মা বুলি যদি আমি চবেই যদি মৰম কৰোঁ শাহুৱেকো আমাক বোৱাৰী হিচাপে ধুনীয়াকৈ যদি চবেই যদি বোৱাৰীয়েকক মৰম কৰে তেতিয়া আৰু সংসাৰত মানুহৰ কাজিয়াই নহ'ল হয়নে নিজৰ ছোৱালীজনীকো যেনেকৈ আৰামত থকা ভাল দেখিলি তেনেকৈ নিজৰ বোৱাৰীজনীকো যদি আৰামত থাকে ল'ৰাই যদি ধুনীয়াকৈ বোৱাৰীয়েকক ৰাখিছে ভালেই পাব লাগে সংসাৰখন ভাল হ'ব সেইটো আকৌ নিজৰ ছোৱালীজনীকে অকল ছোৱালী বুলি ভাবিলে লোকৰ বোৱাৰীজনীক আকৌ আঁকোৱালি নিজৰ ছোৱালী বুলি ল'ব নোৱাৰে জানো চবে যদি সেনেকৈ ধুনীয়াকৈ যদি বোৱাৰীয়েকৰ কথাখিনি বুজি পালে হয় নিজৰ ছোৱালীজনী ভাবি ল'লে হয় সংসাৰত মানুহ কাজিয়াই নহ'লে হয়নে সেইবোৰ আৰু সেইবোৰ লোকক গুণগান গাই থাকক মই একদম বেয়া পাওঁ তই এখন ভাবি পৰ চৰ্চা কৰিছে বুলি
পৰচৰ্চা মই একদম বেয়া পাওঁ, বুজি পাইছ? সেই বৰুৱানীয়ে কোৱা কথাখিনিহে তোৰ আগত ক'লোঁ আকৌ। মই আকৌ এনেই আকৌ বেলেগৰ কথা কৈ এইবোৰ পাতি বহুত বেয়া পাওঁ, আৰু বৰুৱানীও জানে এইবোৰ বেয়া পাওঁ বুলি। সেইকাৰণে মোৰ ঘৰত নাই, সেই ৰাস্তাতে লগ পাই সেইবোৰ কথা ক'লে। গম পালি? সেইবোৰ মোৰতো একেবাৰে গৰম কৰি থাকি দি দিয়ে, মোৰ ৰাস্তাত লগ পাইও মাথাটো গৰম কৰে। ঘৰলৈতো নাহে, ৰাস্তাত লগ পাই কেতিয়াবা এইবোৰ গৰম কৰে। হ'ব হ'ব যা, মোৰ ভাত বনাব আছে, একেবাৰে মোৰতো অলপ ঠাণ্ডা কৰিলে মই বহি ল'লোঁ। হ'ব।